নমস্কাৰ বন্ধুসকল, মই অজয় পাটগিৰি। আপোনালোকে চাই আছে মাই ইউটিউব চেনেল এপি আছাম। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ 33খন জিলাৰ ভিতৰত কামৰূপ জিলা অন্যতম। এই জিলাখনক কামৰূপ মহানগৰ বুলিও কোৱা হয়। এই জিলাখনত 4টা সমষ্টিৰে গঠিত: জালুকবাৰী সমষ্টি, দিছপুৰ সমষ্টি, পশ্চিম গুৱাহাটী আৰু গুৱাহাটী। এই জিলাখনৰ মুঠ মাটিকালি হ'ল 955 কিলোমিটাৰ আৰু 387 বৰ্গ মাইল। এই জিলাখনৰ মুঠ জনসংখ্যা হ'ল 12,60,000ৰ ওচৰে পাজৰে। কামৰূপ জিলাখনক 2003 চনৰ 3 ফেব্ৰুৱাৰীত দুটা ভাগত বিভক্ত কৰা হয়। কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ গুৱাহাটীত অৱস্থিত। এই জিলাখনে মুঠতে 955 বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে। 2011 চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহানগৰ জিলাৰ জনসংখ্যা 12,53,938 জন। এই সংখ্যা আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ হেম্পায়াৰ ৰাজ্যৰ লগত মিলে। জনসংখ্যা দিশৰ পৰা ভাৰতৰ মুঠ 640খন জিলাৰ ভিতৰত ইয়াৰ স্থান 386তম স্থানত পৰে। এই জিলাখনৰ জনবসতি ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 1313 জন। কামৰূপ মহানগৰ জিলাখনত যদিও জনসংখ্যা অধিক, কিন্তু ইয়াত অন্য জিলাৰ তুলনাত মহিলাৰ সংখ্যা কম। ইয়াত প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা মাত্ৰ 936 গৰাকীহে। বন্ধুসকল, আমাৰ অসমখনক প্ৰাচীন ভাৰতীয় সাহিত্য অনুসৰি কামৰূপ নামেৰে জনাজাত আছিল আৰু শাস্ত্ৰীয় অনুযায়ী অসমখনক প্ৰাগজ্যোতিপুৰ নামেৰে জনাজাত আছিল। কামৰূপ জিলাৰ মাজেৰে 4খন নদী বৈ গৈছে: ব্ৰহ্মপুত্ৰ, ভৰলু, দিগাৰু আৰু কলং। বন্ধুসকল, এই জিলাখনৰ মাজেৰে দুটাকৈ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে: 31 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। কামৰূপ জিলাৰ চাৰিসীমাত উত্তৰ পশ্চিমে কামৰূপ গ্ৰাম্য জিলা অৱস্থিত, পূবে মৰিগাঁও জিলা আৰু দক্ষিণে মেঘালয় ৰাজ্য অৱস্থিত। বন্ধুসকল, এই কামৰূপ জিলাতেই আমাৰ অসমৰ ৰাজধানী আৰু অসমৰ প্ৰথমখন মহানগৰ অৱস্থিত। এই জিলাতেই পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ অৱস্থিত। ভাৰতবৰ্ষত পৰিচিত মা কামাখ্যা মন্দিৰ এই জিলাৰ নীলাচল পাহাৰতে অৱস্থিত। এই জিলাখনত ৰাজ্যিক পৰিবহণ সেৱাৰ লগতে ৰাষ্ট্ৰীয় ৰেল সেৱা উপলব্ধ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এই জিলাৰ বৰঝাত অৱস্থিত। এই বিমানবন্দৰটোক বৰঝা বিমানবন্দৰ বুলিও কোৱা হয়। অসমৰ ৰাজধানী মহানগৰ গুৱাহাটী এই জিলাতে অৱস্থিত। গুৱাহাটীৰ বিষয়ে আপোনালোকক আহিবলগীয়া ভিডিঅ'টোত মই নিশ্চয়কৈ জনাম। নমস্কাৰ বন্ধুসকল, মই অজয় পাটগিৰি। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এপি আছাম। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচিলোঁ।
সকলোৱে এই কৰোণা কালত কুশলে থাকক তাকে কামনা কৰোঁ। ধন্যবাদ।